Krishna friends, welcome back to my channel Bobita's Kitchen. আজি মই আপোনালোকলৈ বৰালি মাছৰ টেঙা জোলৰ এখন ৰেচিপি আনিছো। ৰেচিপিখন মই নলটেঙা আৰু আহিনা কচুৰ লগত বনাবলৈ লৈছো। বিয়াতে টেষ্টি হয় এই ব্যঞ্জনখন। এয়া মই মাছখিনি এতিয়া ধুনীয়াকৈ ধুই পখালি বাছি গুটি এতিয়া ফ্ৰাই কৰিছো। এয়া এনেদৰে কচুখিনি কাটি লোৱা হৈছে। এতিয়া মই মাছ ফ্ৰাই কৰা তেলতে পিয়াজ দিলো আৰু শুকান জলকীয়া দিছো, কালজিৰা দিছো অকণমান জিৰা দিছো, জিৰা ধনিয়া অকণমান দিছো, হালধি গুড়ি দিছো। এতিয়া ধুনীয়াকৈ সকলোখিনি মিলাই লৈ তাত মই কচুখিনি দি দিছো। নিমখ আন্দাজ মতে দিলো। এতিয়া অলপ সময় কচুখিনি সিজিবলৈ দিলো। এয়া সিজি উঠিলে চাওকচোন। এতিয়া মই মাছখিনি দি দিছো তাত। বিৰাট টেষ্টি হয় এখন তৰকাৰী। আপোনালোকে এনেদৰে চেষ্টা কৰিবচোন। চিম্পুলকৈ বনাইছো মই। চিম্পুলকৈ এনেদৰে বনালেও বহুত টেষ্ট হয়। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবচোন। তাত এতিয়া মই নলটেঙাখিনি দি দিলোঁ। এতিয়া মই এয়া আমচুৰ পাউডাৰ অকণমান দিম। আমচুৰ পাউডাৰ এনেকৈ দিলে তৰকাৰীত বহুত ধুনীয়া লাগে। এতিয়া গৰম পানী দি দিছোঁ। এয়া হৈ গ'ল চাওক তৰকাৰীখন। আপোনালোকে এনেদৰে চেষ্টা কৰিব। কেনেকুৱা পালে মোক কমেণ্টত জনাব। এয়া লগত দিছোঁ মই কণ জলকীয়া, ভোট জলকীয়া, মেম জলকীয়াও আছে লগতে কেইটামান, আৰু নেমু টেঙা এনেকৈ গাৰ্নিছ কৰি দিছোঁ। চাওকচোন এনেদৰে ব্যঞ্জনখন বনাই চাই কেনেকুৱা পায় মোক কমেণ্টত জনাব। মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। মই এনেদৰে নতুন নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বাই বাই।